আজি ইন্ট্রোটো মই নহয় মোৰ দাদাই দিব তো গাইস আই হোপ কি আপোনাৰ সকলোকে ভালে আছে সো গাইস আজি আমি এটা সৰু ব্লগ বনাব চেষ্টা কৰিম আপোনালোকৰ ভাল লাগিব নিশ্চয় বিকজ আজি আমি যাই আছো আমাৰ যে সৰু বিল সো গাইস যাম আমি আপোনালোকক দেখুৱাম আৰু এনজয় কৰিম আপোনালোক গৈ আছো পথাৰৰ মাজে মাজে এছ চাওৰে আপোনালোকে মোৰ সৰু ভাইটি আগত গৈ আছে সব পুৰা পথাৰৰ মাজত ধুনীয়া বতাহ মাৰিছে সো গাইস লক্ষণ ধৰি যায় আপোনালোকক এটা বেলেগতকৈ বেলেগ এটা বস্তু দেখুৱাব চেষ্টা কৰিম এছ আমি আলি দি গৈ আছো এছ আলি এটা সো ইহাদি মানে কি আপোনালোকৰ মোটামুটি এইখিনিলৈকে পানী আহে এইখিনিলৈকে সো গাইস ইয়াতে আমাৰ এটা কি আছে এই কৈজাল বুলি লেংগি জাল বুলি যে এটা জাল আছে এইটো পানী থৈ দিছে চাওক আৰু পানী কিন্তু অলপো নাই সো ইয়াৰ কাৰণ এইটোৱে যে বৰষুণ মাৰিলে আমাৰ যিবিলাক ওচৰ চাপৰত নদী আছে তাৰে পৰা ডাইৰেক্ট পানী সোমাই যায় সো একদিনতে চাব আপুনি পানীটো একদম ভৰ্তি হৈ গৈছে আৰু নেক্সট দিনা যদি বৰষুণ নিদিয়ে পানীটো একদিনতে শেষ হৈ গৈছে সেইকাৰণে এনেকুৱা অৱস্থা হয় আমাৰ অসমৰ আৰু আমাৰ অসমৰ মেইন প্ৰব্লেমটো পানীৰ কি জানেনে আমাৰ যে মথাউৰিবিলাক আছে সেইবিলাকৰ কাৰণে মেইন প্ৰব্লেম সো গাইস সেইবিলাক বাদ দিয়ক আপোনালোকৰ এটা বস্তু দেখিবলৈ এতিয়া আমি আহি পালোঁ বিল আমাৰ গাঁও ধুনীয়া এটা প্লেচ ইয়াতে আছে ধুনীয়া ধুনীয়া পুখুৰী মাছ মাৰিবলগীয়া ঠাই এইটো চাওক গৰৈ মাছ আছে এটা নাজানো কেমেৰা দেখা পাইছে নে নাই বাট মই দেখা পাইছোঁ কিন্তু পাইছোঁ এনেকুৱা এটা ঠাইত আপোনালোকক দেখুৱাইছোঁ আমাৰ চাইডেদি আছে ধুনীয়া পুখুৰী গৰম লগা বতাহ আহি আছে ধুনীয়া আৰু আছে ইয়াৰেদি বন গছ গছনি ধুনীয়া ধুনীয়া চবৰে ইয়াৰ মাজৰ যিটো ফিলিং ন আপোনালোকক কৈ বুজাব নোৱাৰিম কাৰণ ফ্ৰেছ অক্সিজেন পাই আছোঁ আমি এয়া আমাৰ বিলৰ মাজত ক'বচোন এনেকুৱা বিল আপোনালোকৰ ওচৰতো আছে নেকি যদি আছে কমেণ্টত গ্ৰীণ লাভ দি দিব ঠিক আছে গাইছ আৰু এছ চাওৰে আমাৰ এতিয়া কেইটামান বন আছে দেখুৱাই দি আছোঁ এছ চাওক আৰু মোৰ ভাইটি আগত যাই আছে হাই বুলি দি দিয়া এছ চাওৰে গাইছ চাওক পুখুৰীবিলাক চাওক ইমান ডাঙৰ ডাঙৰ পুখুৰী বহুত ডাঙৰ ডাঙৰ মাছ আছে ইয়াতে কিন্তু আমি মাৰিব নোৱাৰি কাৰণ পুখুৰীটো বান্ধা হয় খোলা পুখুৰী নহয় দিয়ক গাইছ সেইকাৰণে মাছ মাৰিব নোৱাৰি মাছ মাৰিলে আমাকো মাৰিব চ' গাইছ এটা মাছৰ কাৰণে আমি মৰিব নোৱাৰোঁ ভৱিষ্যত বহুত সুন্দৰ চ' গাইছ কেতিয়াও বেয়া কাম নকৰিব যিমান পাৰে ভাল কাম কৰি যাব জীৱনত মানুহে ক'ব যে হয় মানুহ এটা আছিল সেইকাৰণে কৈছোঁ গাইছ যিমান পাৰে ভাল কাম কৰিব আৰু চাই আছে ভিতৰ আৰু চাওক এই গছটো পাই গ'লোঁ আমি এতিয়া কি আমৰা বুলি কয় আমৰা এইটো আছে চাওক ওপৰত এতিয়া আমি পাৰোঁ কেনেকৈ চাৱৰে ওপৰত আমৰাগিলা আছে এতিয়া চাওঁ মোৰ ভাইটিয়ে কিবা কৰিব পাৰে যদি খাব পাওঁ আপোনালোকে দেখুৱাম দিয়ক তেনেকুৱা বস্তু এতিয়া কি কৰা যায় বেছি যোগাৰ লাগে নাজানে গাইছ এতিয়া আমাৰ ভাইটিয়ে চেষ্টা কৰি আছে মানে ভাবি আছে যে কি কৰিব পাৰি চাওঁ এই গছৰ তলত থিয়া দি কেনে গছৰ ওপৰৰ ফালে চাই আছে এনেকৈ তো ময়ো ভাবি আছোঁ এইটো এতিয়া কি কৰিব পাৰি গাইছ এতিয়া তাই ট্ৰাই কৰি আছে গছত উঠিবৰ কাৰণে চাওক কিন্তু সিমান বেছি আমাৰ প্ৰেক্টিচ নাই ন আমি গছত নুঠো মানে তথাপি মোৰ ভাইটিয়ে ট্ৰাই কৰি আছে চাওক অ' ভাইটি পুখুৰীত নপৰিবি দে উঠক গাইছ উঠক আপোনালোকে থাকি যাব ভিডিঅ'ত আজি ভিডিঅ'টো অলপ লম্বা হ'ব গাইছ ভিডিঅ'টো চাব ভালদৰে Look at the place guys look at the place লাগিছে বে আজি বহুত দিনৰ মূৰত আহিলোঁ ন গাইছ আৰু আজি হয় চানডে চ' গাইছ সেইকাৰণে আজি ঘৰত এনে ফ্ৰী বহি আছিলোঁ তো ভাবিলোঁ বিলত যাওঁ এটা ব্লগ বনাওঁ তো গাইছ এতিয়া মোৰ ভাইটিয়ে মোবাইলটো ল'ব ওপৰৰ পৰা ভিউ চাওক এবাৰ ওপৰৰ পৰা ভিউ দাদা আৰু ওপৰত চাওক গাইছ ভিউ চাওক ভিউ একদম পুৰা আৰু পুৰা বতাহ আছে আৰু গাইছ ওপৰত আছে ওপৰত একদম ওপৰত কেংকি কৰিম আৰু গাইছ চাওক এই যে কথা পাতিছে চাওক গাইছ আৰু কেমেৰাটো দিয়ে তাৰ ওচৰত যাব চাই গাইছ চাওক কেমেৰাটো তাৰ ওচৰত যাব চাওক গাইছ চাওক গাইছ বহুত প্ৰচেষ্টা কৰাৰ পিছতো আমি সফল হ'ব নোৱাৰিলোঁ নেক্সট টাইম আমি ট্ৰাই কৰিম চ' গাইছ আজি আমি খাবলৈ নোৱাৰিলোঁ দুখ লাগিল গাইছ দুখ লাগিল তো গাইছ এতিয়াই নামিব আৰু মই আহিলোঁ আৰু মানে উঠিছিলোঁ কিন্তু নৰিলোঁ বহুত ওপৰত আছে আৰু
লাঠি এটা লৈছিলোঁ কিন্তু তথাপিও নোৱাৰিলোঁ। তো গাইছ আজিৰ কাৰণে বাই এইখিনিয়ে, আৰু নেক্সট এটা ধামাকাদাৰ ব্লগ আহি আছে। তো টাটা বাই বাই, এণ্ড মোৰ দাদাই কিবা এটা ক'ব গাইছ। চ' গাইজ আজিৰ ব্লগ ইয়াতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিব। চ' গাইজ লগ পাম আৰু এটা ধামাকাদাৰ ব্লগৰ লগত। আজিৰ কাৰণে বাই, টাটা।